নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইউটিউবাৰ ৰোশনা চাংমাইৰ বেয়াৰ খবৰটো গম পাইছেনে? হয় বন্ধু বান্ধৱীসকল, ইউটিউবাৰ ৰোশনা চাংমাইৰ আছে এটা অতি বেয়া খবৰ। অসমৰ প্ৰায় মানুহেই চাগে ৰোশনা চাংমাইক চিনি পায় আৰু তেওঁলোকৰ ভিডিঅ' চায়। খুব হাঁহি ফূৰ্তিৰে থকা এটা পৰিয়াল, সেইবাবে তেওঁলোকৰ ভিডিঅ' চাবলৈ সকলোৱে পচন্দ কৰে। এতিয়া মই ক'বলৈ লৈছোঁ ৰোশনা চাংমাইৰ বেয়া খবৰটো। বন্ধু বান্ধৱীসকল, অতি দুখেৰে জনাওঁ যে যোৱা দেওবাৰে অৰ্থাৎ 13 এপ্ৰিল তাৰিখে উৰুকাৰ দিনা ৰোশনা চাংমাইৰ স্বামীৰ দেহাৱসান ঘটে। শুনিবলৈ পোৱা গৈছে যে হাৰ্ট এটেক হোৱাৰ বাবে তেওঁৰ স্বামীয়ে মৃত্যুক আঁকোৱালি লয়। হাঁহি ফূৰ্তিৰে ভৰা এখন ঘৰ পলকতে থান-বান হৈ গ'ল। সঁচাকৈ বন্ধু বান্ধৱীসকল, মৃত্যু কেতিয়া কাৰ জীৱনলৈ আহে কোনেও ক'ব নোৱাৰে। সিদিনালৈকে সামাজিক মাধ্যমত ফটো ভিডিঅ' ৰোশনা চাংমাই শ্বেয়াৰ কৰি আছিল। হঠাৎ তেওঁৰ স্বামী নোহোৱা খবৰটো পাই তেওঁৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। মৃত্যু কেতিয়া কাৰ জীৱনলৈ আহে কোনেও ক'ব নোৱাৰে। আজিৰ ভিডিঅ'টো ইমানেই বন্ধু বান্ধৱীসকল।